নমস্কাৰ। আজি আমি দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সাহিত্য সৌৰভ তাৰ যিটো এটা কবিতা এই দ্বিতীয় অধ্যায় হয়। মগনিয়াৰ নামৰ পাঠভিত্তিক আলোচনা আগবঢ়াম। ইয়াৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা। ই এক গদ্যত লিখা কবিতা, সেইকাৰণে এক কথা কবিতা বুলি জনা যায়। আৰু যতীন্দ্ৰনাথ দুৱৰাই হৈছে অসমীয়া সাহিত্যত কথা কবিতাৰ জনক। তেন্তে আমি পাঠটোত কি আছে চাওঁচোন। মূল পাঠটো হ'ল ইয়াৰ, মই বাটেদি গৈ আছিলোঁ, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। পৰিৱেশটো আমি কল্পনা কৰি ল'ব পাৰোঁ যে মই বাটেদি গৈ আছিলোঁ। ইয়াত কবিৰ কথা কোৱা হৈছে। মই যিটো সম্বোধন, মই সম্বোধনটোৰে কাক বুজাইছে? কবিক বুজাইছে। কবিয়ে কৈছে যে মই বাটেদি গৈ আছিলোঁ, কবি ৰাস্তাৰে গৈ আছিল। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ, ইয়াত মগনিয়াৰজন অৰ্থাৎ যিজন ভিক্ষাৰী তেওঁৰ বৰ্ণনা দিয়া হৈছে। কেনেদৰে দিছে? এটা বুঢ়া, তেওঁ বয়সস্থ, বেমাৰী, তেওঁৰ গাত বেমাৰ আছে, আৰু লগতে হাড় ছাল ওলোৱা অৰ্থাৎ ক্ষীণ তেওঁ। সেই তেনেকুৱা এজন মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি, অৰ্থাৎ কাৰ ওচৰত থিয় হ'লহি? কবিৰ ওচৰত থিয় হ'ল। তাৰ ওঠ সেতা, ইয়াত তাৰ শব্দতে কাক বুজাইছে? মগনিয়াৰজনক বুজাইছে। তাৰ ওঠ সেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। চকু দুটা কেনেকুৱা ৰঙা আৰু গাত কেনেকুৱা কাপোৰ? ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে? সি দুখত পৰি কেনেকুৱা হৈছে? কবিৰ বেয়া লাগিছে, তেওঁ উপলব্ধি কৰিছে যে তেওঁৰ দুখত পৰি তেওঁ এই অৱস্থাটো হৈছে। চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য, সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। কি কৈছে? চকুৰ আগতে, অৰ্থাৎ কবিৰ চকুৰ আগত তেওঁ কি দেখিলে? দৰিদ্ৰতাৰ জ্বলন্ত শোক লগা দৃশ্য এটা দেখিলে তেওঁ। অৰ্থাৎ মগনিয়াৰজনৰ যিটো অৱস্থা, যিটো দৃশ্য, সেই দৃশ্যটো দেখি তেওঁ উপলব্ধি কৰিছিলে কি? দৰিদ্ৰতাৰ এক জ্বলন্ত শোক উপলব্ধি কৰিছিলে কবিয়ে। আৰু সি সেই উখহা অপৰিষ্কাৰ হাতখন, অৰ্থাৎ সি বুলি ইয়াত কাক বুজাইছে? মগনিয়াৰজনক বুজোৱা হৈছে। সি বুলি কাক বুজাইছে? মগনিয়াৰজনক বুজাইছে। সেই উখহা অপৰিষ্কাৰ হাতখন, তেওঁৰ হাতখন কেনেকুৱা আছিল? উখহা, অৰ্থাৎ ফুলি থকা এখন হাত, আৰু হাতখন আছিল অপৰিষ্কাৰ। সেই হাতখন মেলি মোক সহায় খুজিলে। কাক সহায় খুজিলে? কবিক সহায় খুজিলে মগনিয়াৰজনে। মই চোলাৰ মোনাত হাত সোমোৱাই একোকে নাপালোঁ। চোলাৰ মোনাত মানে ইয়াত আমি যাক জেপ বা পকেট বুলি কওঁ ইংৰাজীত। মই চোলাৰ মোনাত হাত সোমোৱাই একোকে নাপালোঁ। কবিয়ে কি কৰিলে? গতানুগতিকভাৱে আমাক যদি কোনোবাই কিবা বিচাৰে, আমি কি কৰোঁ যে প্ৰথমতে আমাৰ জেপ কেইটা খুচৰি চাওঁ। আৰু কবিয়েও সেই স্বভাৱসুলভভাৱেই চোলাৰ মোনাত হাতটো সোমোৱাই তেওঁ বিচাৰিলে। কি নাপালে? একোকেই নাপালে বুলি কৈছে। টকা নাই, ঘড়ী নাই, অইন কি এখন উৰমালো নাই, মই মোৰ লগত একোকে অনা নাছিলোঁ। তেতিয়া কি ক'লে যে কবিৰ ওচৰত কি কি নাই? টকা নাই, এটা তেওঁ ঘড়ীও তেওঁৰ হাতত পিন্ধি হোৱা নাছিল, অইন কি এখন উৰমালো নাই। উৰমাল শব্দটো হ'ল ৰুমাল, অৰ্থাৎ আমি লৈ ফুৰা যিখন হাতত আমি এখন কাপোৰ লৈ ফুৰোঁ, সৰু যিখন কাপোৰ যাক আমি ৰুমাল বুলি কওঁ, সেইখনো তেওঁৰ কবিৰ হাতত নাই। মই মোৰ লগত একোকে অনা নাছিল, অৰ্থাৎ কবিয়ে নিজৰ লগত কি কৰিছিল? একোকে অনা নাছিল। অৰ্থাৎ তেওঁ সম্পূৰ্ণ উকা হিচাপে বাটত খোজকাঢ়ি আছিল। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। কি হ'ল বুলি কৈছে? তেনেতে কি হৈছে যে কবিয়ে সেইখিনি বিচাৰ খোচাৰ কৰি থাকোঁতে কি দেখিছিলে যে সেই মগনিয়াৰজন সেই পৰ্যন্ত কবিৰ ওচৰত কিবা এটা পোৱাৰ আশাৰে কি কৰি আছে? হাত পাতি থিয় হৈ আছে। আৰু তাৰ দুৰ্বল শৰীৰটো কি হ'বলৈ ধৰিছে? তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। যিহেতু তেওঁক কোৱা হৈছিল যে কি তেওঁ হাড় ছাল ওলোৱা, গতিকে তেওঁ কি হ'ল? কঁপিবলৈ আৰম্ভ কৰিছে বুলি কৈছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। আৰু তেওঁ সেই অৱস্থাটো দেখি, তেওঁ সেই দুখ লগা কঁপি থকা অৱস্থাটো দেখি কবিৰ কি হ'ল? ৰৈ থাকিব নোৱাৰিলে আৰু লৰালৰিকৈ কি কৰিলে? তেওঁ হাত দুখন সাৱটি ধৰিলে। তেওঁ যিখন হাত মেলি আছিল, তেওঁ সেই হাত দুখন সাৱটি ধৰিলে বুলি কৈছে। আৰু তেওঁ কি ক'লে চোৱা, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। যে মোক খং নকৰিবা তুমি, যে মোৰ হাতত তোমাক দিবলৈ আজি একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে যে কবিৰ এই ব্যৱহাৰটো দেখি, কবিৰ ব্যৱহাৰ দেখি কি হ'ল? মগনিয়াৰটোৱে আচৰিত হ'ল। এনেকুৱা ব্যৱহাৰ হয়তো তেওঁ আগত পোৱা নাই। গতিকে কি হ'ল? মগনিয়াৰটোৱে আচৰিত হৈ কবিৰ ফালে এপাক চালে। সেটা ওঠ দুখনেৰে অলপ হাঁহিলে। তেওঁৰ ওঠ দুখন কেনেকুৱা? সেটা ওঠ।
আৰু সেই ওঁঠ দুখনেৰে কি কৰিলে অলপ হাঁহিলে বুলি কৈছে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে কি হ'ল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইও যে এটা দান কি বুলি ক'লে যে আৰু সিও মোৰ হাত দুখন অতি কষ্টৰে ধৰিলে অতি কষ্টৰে কি কৰিলে কবিৰ হাত দুখনো মগনিয়াৰজনে ধৰিলে আৰু তেওঁ কিবা এটা ক'লে কি ক'লে মাত লগাই কি ক'লে কষ্টৰে কৈছে অৱশ্যে তেওঁ কি হ'ল একো কথা নাই কিনো হ'ল একো কথা নাই বুলি কৈছে যে আপোনাৰ হাতত একো নাই ইয়াৰ বাবে কোনো সমস্যা নাই কোনো কথাই নাই বুলি কৈছে ইয়াৰ কাৰণে অশেষ ধন্যবাদ আপুনি যে এইখিনি ক'লে তাৰ কাৰণে কি হ'ল কবিক মগনিয়াৰজনে কি দিলে ধন্যবাদ দিলে ইও যে এটা দান এই যে আন্তৰিকতাটো দেখুৱালে কবিয়ে তেওঁৰ হাতত যদিও একো নাই তেওঁ একো বেয়া ব্যৱহাৰ নকৰি খুব সভ্যভাৱে ভদ্ৰভাৱেৰে যে মগনিয়াৰজনক সেই এটা আদৰ দেখুৱালে সেই আদৰৰ কাৰণে কি হ'ল এটা মগনিয়াৰজনে এটা কি পালে দান পালে আৰু কি কৈছে তাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ দিলে ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো এতিয়া কি বুলি কৈছে যে ময়ো বুজিলো কবিয়ে কি বুজিলে যে মোৰ এজন লগৰীয়া সেই মুহূৰ্তত কবিৰো কি নাছিল একো নাছিল গতিকে তেওঁ ভিক্ষাৰীজন মগনিয়াৰজনৰ পৰা বিশেষ পৃথক নাছিল বুলি ভাবিছে তেওঁ সেইকাৰণে কি বুলি কৈছে সেই মগনিয়াৰজনক কি বুলি কৈছে তেওঁ লগৰীয়া হিচাপে ধৰি লৈছে তেওঁ লগৰে বুলি ধৰি লৈছে গতিকে তেওঁৰ পৰা তেওঁ এটা দান পালে কি দান পালে মানৱতাৰ দান পালে দেখিলে যে যদিও মানুহৰ একো নাথাকে তথাপিও মানুহে কি দিব পাৰে মানৱীয়তাৰ দান দিব পাৰে আৰু সেই ধন্যবাদখিনিয়ে তেওঁ যিখিনি কবিয়ে লাভ কৰিলে কাৰ পৰা এই মগনিয়াৰজনৰ পৰা লাভ কৰা ধন্যবাদটোৱে কবিয়ে এটা দান হিচাপে লাভ কৰিলে গতিকে পাঠটো ইমানেই ধন্যবাদ